ডেভিড হাকান কৈফামলে আপোনালোক স্বাগতম জনালোঁ। নিশ্চয় আজিৰ ভিডিঅ'ত আপোনালোকক ইনকিউবেটৰত কেনেকৈ আপুনি কণীখিনি আপুনি লৰাই দিব আৰু হিউমিডিফায়াৰটো কিমান সময় আপুনি জ্বলাই ৰাখিব সেইখিনি আপোনাক দেখাই দিম। আচ্ছা, ভিডিঅ'ত যিবিলাক মানুহ মোৰ চেনেলত নতুনকৈ আহি আছে সেইবিলাকক কওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তলফালে নিশ্চয় আপোনালোকে দেখা পাইছে ছাবস্ক্ৰাইব বুলি লিখা আছে, গতিকে সেইটো দবাই দিব, লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। এনেকুৱা কৰিলে নতুন নতুন ভিডিঅ' আমি দিব পাৰোঁ। ঠিক আছে, গতিকে চাওক, এতিয়া আপুনি এইটো ইনকিউবেটৰত যেতিয়া আপুনি কণী লৰাব, আপুনি এটা এটাকৈ লৰাৰ প্ৰয়োজন নাই। এটা এটাকৈ লৰালে আপোনাৰ বহুত সময় লাগি যাব, বহুত সময়, 1 ঘণ্টামানৰ বেছি সময় লাগি যাব। গতিকে হাতেৰে যাতে নাভাঙে, মানে ওপৰত আপোনাৰ ধান আপোনাৰ মেলি দিয়া নিচিনা অলপ লাহে 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 যাতে আপুনি হেৰি নকৰে তাৰমানে, আৰু মাজত কণীবিলাক একদম ঠেকা ঠেকিকৈ নিদিব, অলপমান ঠাই দিব যাতে আপুনি লৰাই দিব পাৰে। সেইটো আপোনাৰ নিয়ম হয়। গতিকে যদি আপুনি এনেকৈ দিয়ে তেতিয়াহ'লে আপোনাৰ বহুত সময় বাচি যায়, আপোনাৰ 5 মিনিটমানতে আপোনাৰ গোটেইখিনি আপুনি লৰা হৈ যায় প্ৰায়। ঠিক আছে, চ' এইটো এটা কথা। আৰু এইটো ভিডিঅ'ত আৰু এটা মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ তথ্য দিম, মানে আপোনাৰ ইনকিউবেটৰত কণী দিলে, ঠিক আছে, কণী এটা দিয়াৰ পিছত আপুনি কণীটো মানে ফাৰ্টিলাইজ হয়নে নহয় কেনেকৈ চিনি হ'ব, মানে ধৰক 5 দিন 6 দিন যোৱাৰ পিছত বা 10 দিন যোৱাৰ পিছত কোনটো কণী বেয়া, কোনটো কণী ভাল, কোনটো কণীৰ পৰা আপোনাৰ চানা বা পোৱালি ওলাব, কোনটো কণীৰ পৰা নোলাই, তাৰমানে এইখিনি আপুনি গম পাব। তাৰ কাৰণে আমি মোবাইলৰ যিটো ফ্লাছ আছে সেইটো ব্যৱহাৰ কৰিম আৰু যিকোনো এটা কণী লৈ আপোনালোকক দেখাই দিম, মানে কেনেকৈ চাব লাগে। ঠিক আছে, আপোনালোককো দেখাম, যিমানখিনি পাৰোঁ আপোনালোকক দেখাই দিম মই। বছ মোবাইলৰ ফ্লাছটো এনেকৈ জ্বলাই ধৰিব আৰু তাৰপিছত মই অলপ দেখাই দিওঁ, এখন হাতেৰে কেমেৰা এখন হাতেৰে হেৰি কৰিছোঁ তো, অলপ প্ৰব্লেম হৈ যায়। চাব, এনেকৈ দিব, দি পেলাই আপোনালোকে ভিতৰত কি দেখিব চাওক, মই আপোনালোকক দেখাই আছোঁ। এই কণীটোৰ গাত চাব পাৰে, কণীটোৰ গাত আপোনালোকে দেখা পাইছে ধৰক আপোনাৰ ৰোগৰ নিচিনা, ৰঙা ৰঙা ৰোগৰ নিচিনা আপোনাৰ চাওক ভিতৰ ফালে তেজৰ তাৰমানে ৰোগ, যি মানুহৰ ৰোগ থাকে এনেকুৱা দেখা পাব আপুনি ভিতৰ ফালে। চাওক, এইটোৰ ভিতৰত বাচ্চা আছে, মানে এইটো মোৰ এদিন বৰ্তমান 15 দিনৰ বেছি হৈ গ'ল। আপুনি 10 দিন বা 5 দিনতে আপুনি চেক কৰিব পাৰে কোনটো কণী আপোনাৰ ফুকিব বা কোনটো কণী আপোনাৰ নুফুকে। ঠিক আছে, চ' এনেকৈ আপুনি কণীটো আপুনি চেক কৰিব পাৰে। আৰু বহুত উপায় আছে, আপুনি বহুত উপায়েৰে আপুনি চাব পাৰে, তাৰে আগতো চাব পাৰে, কিন্তু এইটো এটা বেষ্ট উপায়। আপুনি 5 দিন যোৱাৰ পিছত ভাল কণীখিনি ৰাখি বেয়া কণীখিনি আপুনি ওলাই দিব পাৰে আৰু নতুন কণী আপুনি ভৰাই দিব পাৰে। চ' এইখিনিও কৰিব পাৰে আপুনি। আৰু ইয়াৰ পিছত মানে ভিডিঅ'টো লাষ্টত মই কেইটামান আপোনালোকক মুৰ্গীৰ চানা দেখুৱাম, মানে কেনেকুৱা চানা হয় আপোনালোকে চাব। আৰু মানে চানাকেইটাৰ বিষয়ে যদি জানে আপোনালোকে নিশ্চয় কমেণ্টত জনাব, এনেকুৱা চানা তাৰমানে সচৰাচৰ পায়নে নে নাপায়। ঠিক আছে, গতিকে মই এতিয়া আপোনাক হিউমিডিফায়াৰটো অন কৰি দেখাই দিম। চাওক, হিউমিডিফায়াৰটো অন কৰি দিছোঁ, কিমান সময় থাকিব লাগে মই দেখাই দিওঁ আপোনাক। চাওক, হিউমিডিফায়াৰটো অন কৰি দিলোঁ, মানে আপুনি ঢাকনখন খোলাৰ পিছত হিউমিডিফায়াৰ অন কৰিব লাগিব এবাৰ কণী লৰাই দিয়াৰ পিছত, মানে যিটো ভিতৰৰ হিউমিডিটি এইটো বহুত পৰিমাণে কমি যায়। বৰ্তমান আপোনাৰ হিউমিডিটি আছে চাগে 40, মই দেখাই দিছোঁ আপোনালোকক। এই চাওক, হিউমিডিটি হাইগ্ৰমিটাৰত আপোনাৰ চাওক 40 আহি আছে। গতিকে চাব, এতিয়া মই আপোনাক হিউমিডিফায়াৰটো অন কৰি পেলাই আপোনাক দেখাই দি আছোঁ। এইটো অন হৈ আছে, লাহে 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 আপোনাৰ হিউমিডিটিটো বাঢ়ি যাব। গতিকে আপুনি দিনটোত 3বাৰকৈ হ'লেও আপোনাৰ 15 মিনিটকৈ আপুনি দিনটোত এইটো অন কৰি দিব, আৰু আপোনাৰ টেনশ্যন নাথাকে, বাকী একো টেনশ্যন নাথাকে। আপোনাৰ হিউমিডিটিটো কণ্ট্ৰল হৈ থাকিব আপোনাৰ, আৰু আপোনাৰ কণীৰ ভিতৰত আপোনাৰ পোৱালিবিলাক মৰি নাযায়। ঠিক আছে, গতিকে হিউমিডিফায়াৰটো সেইকাৰণে ইউজ কৰা হয়। ঠাণ্ডা দিনত বেছিকৈ ইউজ কৰে আপুনি, গৰমৰ দিনত সিমান এটা প্ৰব্লেম নিদিয়ে তাৰমানে হিউমিডিটি, কিন্তু ঠাণ্ডা দিনত বহুত পৰিমাণে তাৰমানে আমাৰ অসুবিধাৰ সৃষ্টি কৰে মানে হিউমিডিটিয়ে। গতিকে হিউমিডিফায়াৰটো ব্যৱহাৰ কৰা এইটোৱে হেৰি তাৰমানে উপায়, মানে লাহে লাহে বাঢ়ি যাব। মানে দিনটোত 3বাৰ 15 মিনিটকৈ হ'লেও আপুনি হিউমিডিফায়াৰটো অন কৰিব। বছ এইখিনিয়ে হ'লে আপোনাৰ হৈ যাব। গোটেই দিনটো অন কৰি থ'ব নালাগে, গোটেই দিনটো অন কৰি থ'লে কি হ'ব, আপোনাৰ গোটেই কণীবিলাক মানে পানী হৈ যাব, মানে চাইডে পানী হৈ যাব। আৰু কেতিয়াবা কি হয়, পানী আপোনাৰ বাল্বৰ ভিতৰত যাই কিনে বাল্ব ফিউজ যাব পাৰে বা এনেকুৱা হ'ব পাৰে, বহুত সময় অন কৰি থৈ দিলে। ঠিক আছে, গতিকে এইকেইটা পোৱালি চাওক, এইকেইটা পোৱালি যদি কোনোবাই জানে মানে এনেকুৱা কি পোৱালি হয়, তাৰমানে এইবিলাক কালাৰ কৰিছে নে কি হয় আপুনি ক'ব। মায়ে ৰাখিছিল তাৰমানে বেপাৰীৰ পৰা, গতিকে মোকো দেখালে, তাৰমানে এইটো কালাৰ কৰা হয়নে নে নেচাৰেলি এনেকুৱা হয়, আপোনালোকে ক'ব পাৰে যদি আপুনি দেখিছে এনেকুৱা। গতিকে কমেণ্ট ছেকশ্যন আছে, কমেণ্ট ছেকশ্যনত যাই কমেণ্ট কৰক, মানে এনেকুৱা পোৱালি পায় নেকি আপোনাৰ এই মুৰ্গীৰ, নেকি মুৰ্গী বুলি কৈছে কিন্তু বনৰাজ বুলি কৈছে। গতিকে যদি পায় তেনেহ'লে
নেচাৰেল হয়নে নহয় নে কালাৰ কৰা হয় এইটো আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত যাই জনাব গতিকে আজিলৈ এইখিনিতে এৰো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব এটা আৰু লাইক এটা কৰি দিব এনেকুৱা হ'লে নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ দি থাকিম গতিকে আজিলৈ ধন্যবাদ